এতিয়া কেৱল লেহৰা কৰি বিজেপি এজেপি পাৰিবি কিবা আম পাৰ্টি কিবা পাৰ্টি এতিয়া কেৱল লেহৰা কৰি বিজেপি এজেপি পাৰিবি কিবা আম পাৰ্টি কিবা পাৰ্টি কি পাৰ্টি আপুনি মই কংগ্ৰেছ কংগ্ৰেছ অঁ হয় নেকি সবাই কংগ্ৰেছ 14 কোটি কংগ্ৰেছ অল আসাম কংগ্ৰেছ হয় নেকি এতিয়া কেৱল লেহৰা কৰি বিজেপি এজেপি পাৰিবি কিবা আম পাৰ্টি কিবা পাৰ্টি কি কাৰণে কংগ্ৰেছ আদি মোৰ মোবাইলত যদি ৰাতি 11টা বজাৰ পিছত সদায় যদি কাবাৰ এটা ফোন আহে সেইটো অখিল গগৈ ফোন আহে মই কংগ্ৰেছতে আছো বিজেপিত জইন নকৰে কি বিজেপিত জইন নকৰে বিজেপি মোৰ কেলা ইচ্ছাৰ কথা মই আগতে কোৱা নাই জানো তোমালোকক মই কেলা 10 বাৰ ৰাইজগৰ্ভত জন্ম হোৱা নাই কেলা এবাৰ জন্ম হৈছোঁ মই হয় নেকি মাতৃগৰ্ভত এবাৰ জন্ম হৈছোঁ মই স্বাৰ্থলোভী নহয় টকালোভী নহয় মই য'ত আছোঁ মই তাতেই থাকিম মই অসমৰ ৰাইজক ক'ব খুজিছো যে মুখ্যমন্ত্ৰী হোৱাৰ পাছত আৰু মই বিধায়ক হোৱাৰ পাছত এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মালৈ 10-12 বাৰ মান ফোন কৰিছো এতিয়ালৈকে টোটেল গোটেই 3 বছৰীয়া কাৰ্যকালত মই 10ৰ পৰা 12 বাৰ মান ফোন কৰিছো আৰু হিমন্ত বিশ্ব শৰ্মাই মোলৈ এতিয়ালৈকে কি জানে 6 বা 7 বাৰ মান 6 বা 7 বাৰ মান ফোন কৰিছে আকৌ বোলে আপুনি হিমন্তক লগ কৰিব যাম বুলি কৈছিলে বোলে আপুনি কোনে কৈছিলে শুনিছিলো কোন কুকুৰে কৈছিলে এইটো কোন কুকুৰ কেলা এইটো কুকুৰ লগত আছে বিলাতী কুকুৰ তাক লৈ আহিবাচোন মোক গ'লে UPPL नेताफोरनि साननाय हनाय बिथांमोननि आदब खायदा बा खामानि मावनायनियाव जों बेफोरखौ नुनो मोनाखै बिथांमोनहा बै बाहेरानि दैदेनगिरिफोरनि खोथाजोंसो सोलिगासिनो दङ बिथांमोननि बुंनायनि बाहेरा BTCनि मोजांनि थाखाय UPPLनि दैदेनगिरि बिथांमोनहा जेबो मावफुंनायखौ जों नुनो मोनाखै এনেই হ'ব তাৰা বিধায়কডাল কোনোবাই মুখলৈ চাই কেলে ঈদ বহুৱাই দিব টকা নাধাৰিলে ৰাইজক খানা নোখোৱালে ৰাইজক পানী নেতা নাৰাখিলে জোৱান গুণ্ডামী নাৰাখিলে গাঁৱত সোমাবলৈ ধন দি মানুহ নাৰাখিলে মদ খাবলৈ নিদিলে খানা খাবলৈ নিদিলে কেলে এইটো বিধায়ক হ'ব পাৰিব নেকি অসমীয়াৰ গীতা আৰু বেছি দিন নাই অসমীয়াৰ গীতা আৰু বেছি দিন নাই অমৰহাটলৈ গ'ল কেলা মই ক'লো নহয় অসমীয়াৰ গীতা আৰু বেছি দিন নাই অমৰহাটলৈ গ'ল কেলা মই ক'লো নহয় অসমীয়াৰ গীতা আৰু বেছি দিন নাই মোৰ মোবাইলত যদি ৰাতি 11টা বজাৰ পিছত সদায় যদি কাবাৰ এটা ফোন আহে সেইটো অখিল গগৈ ফোন আহে বেলেগৰ ফোন নাহে আৰু এদিন দুদিন নহয় সদায় আহে যোৱাকালিও আহিছিল তাৰ আগৰ দিনাও আহিছিল তাৰ আগৰ দিনাও আহিছিল তাৰ আগৰ দিনা আহিছিল সদায় আহে কংগ্ৰেছে ভাত স্বাধীন কৰিছে হয় নেকি কংগ্ৰেছে ব্ৰিটিছক খেদি অসম শান্তি দিছে কংগ্ৰেছে গোটেই চলাই আছিলে অল ভাৰতবৰ্ষত জয় ভাৰত মাতা জয় আই অসম গম পোৱা তোমালোকে আকৌ বোলে আপুনি হিমন্তক লগ কৰিব যাম বুলি কৈছিলে বোলে কোনে আপুনি কোনে কৈছিলে শুনিছিলো কোন কুকুৰে কৈছিলে এইটো কোন কুকুৰ কেলা এইটো কুকুৰ লগত আছে বিলাতী কুকুৰ তাক লৈ আহিবাচোন মোক গ'লে আহিলে মই বেয়া নাপাওঁ খালি মই কওঁ যে ৰাতি ইমান ধুনীয়া ধুনীয়া কথা পতা আগত দিলে দিনত কিয় গালি গেলাচ কওঁ কুকুৰ মাৰঙীয়া হয় নেকি মই বেয়া বেয়াকৈ কম এতিয়া মোৰ ৰাগ উঠি থাকিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ ভাল ঠাইত হাত দিয়া নাই আপোনাৰ যদি দম আছে এনেকুৱা ভাষাত আন কোনেও নিশ্চয় আপোনাক নকয় যদি আপোনাৰ দম আছে মই আঙুলিটোৱে কৈছো আপোনাক যদি আপোনাৰ দম আছে মই সদায় ৰাতি 11টা বজাৰ পাছত ফোন কৰা প্ৰমাণ আপুনি দিয়ক মই মুখ্যমন্ত্ৰীক সেইকাৰণে চেলেঞ্জ কৰিছো মুখ্যমন্ত্ৰীয়ে যদি পাৰে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক তেখেতৰ যদি সাহস আছে তেখেতৰ যদি দম আছে তেখেতৰ যদি কলিজা আছে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক কোন কুকুৰ কেলা এইটো কুকুৰ লগত আছে বিলাতী কুকুৰ তাক লৈ আহিবাচোন মোক গ'লে তাৰ মাকৰ আগত কৈছিলে কেলা বাপেকৰ আগত কৈছিলোঁ চুটমানিবোৰ হত বাদ দিয়া বন্ধ কৰা মইতো আপোনাক একদম নিধক গালি দিছো মুখ্যমন্ত্ৰী মহোদয় মই নিধক গালি দিছো আপোনাক আপুনি প্ৰমাণ কৰক যে মই সদায় ৰাতি 11টা বজাৰ পাছত আপোনালৈ ফোন কৰোঁ পাৰিবনে নোৱাৰে কওক সাহস আছে আপোনাৰ ফালতুৰাম সাহস আছে আপোনাৰ মিছা কথা ক'বলৈ আহিছে আপুনি হিমন্ত বিশ্ব শৰ্মাই যে কৈছে যে অখিল গগৈয়ে সদায় ৰাতি 11টা বজাৰ পাছত হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰে মোক সেই ফোনৰ এতিয়া তথ্য লাগে প্ৰথম কথা চাইফোন বাল ফোন নহয় নকিয়া ফোন এটা লৈছোঁ মোক দৰকাৰ কিহৰ কাৰণে দৰকাৰ ৰং নাম্বাৰত কথা পাতে নেকি দৰকাৰ মোৰ লগত সাংবাদিকবিলাক আছে হয় নেকি মই ভাইৰেল হয় বহুত যুৱকবিলাক মোৰ গ'লে গৈ থাকে মই গম নোপোৱাকৈ গৈ থাকে সেইকাৰণে ফোনটো কেলা মোৰ আৱশ্যক হয় নেকি কিছুমানে গৈ মোক নাপাই ঘূৰি ঘূৰি গৈছে মোৰ কাৰণে কষ্ট কৰি সেইকাৰণে কেলা এইডাল লৈ লৈছোঁ মই
যোন যাব মোলৈ ফোন কৰিব। মই যে ফোন কৰো নিশ্চয় কল ৰেকৰ্ড থাকিবই নহয় জানো মুখ্যমন্ত্ৰীৰ ওচৰত। মই অসমৰ মুখ্যমন্ত্ৰীক সেইকাৰণে প্ৰত্যাহ্বান জনাইছো যে তেখেতে যে কৈছে কালি মই ফোন কৰিছিলো, পৰহি মই ফোন কৰিছিলো, তাৰ আগদিনা মই ফোন কৰিছিলো, তাৰ আগদিনা মই ফোন কৰিছিলো, এই 4 দিন একেলগে ফোন কৰি আছো আৰু সদায় ৰাতি 11টা বজাৰ পিছত মই ফোন কৰো। এই ফোনৰ কল ৰেকৰ্ড মোক লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে মই যে তেখেতক সদায় 11টা বজাৰ পাছত ফোন কৰো সেই কথাৰ প্ৰমাণ কৰিব পৰাকে তেখেতে কল ৰেকৰ্ডখিনি মোক দিব লাগে, কাৰণ তেখেতে ৰাজহুৱাকৈ এই কথা কৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছো যে যদি অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক সদায় ৰাতি 11টা বজাৰ পিছত ফোন কৰা বুলি প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে মই অখিল গগৈয়ে বিধায়ক পদ ত্যাগ কৰিম, আৰু যদি হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিচাপে তেওঁ পদত্যাগ কৰিব লাগিব। মোৰ এইটো প্ৰত্যাহ্বান। হিমন্ত বিশ্ব শৰ্মাক মই প্ৰত্যাহ্বান জনাইছো, মই চেলেঞ্জ কৰিছো। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীক এজন বিধায়কে প্ৰত্যাহ্বান জনাইছে। প্ৰত্যাহ্বানটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই সদায় ৰাতি 11টা বজাৰ পাছত তেখেতলৈ ফোন কৰো, আৰু কালি কৰিছিলো, পৰহি কৰিছিলো, তাৰ আগদিনা কৰিছিলো, তাৰ আগদিনাও কৰিছিলো, সদায় মই ফোন কৰো। গতিকে নিশ্চয় তেখেতৰ ওচৰত কল ৰেকৰ্ড থাকিব। মই মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰত্যাহ্বান জনাইছো যে মই হিমন্ত বিশ্ব শৰ্মাৰ লগত ডেইলি কথা পাতো বুলি তেখেতে প্ৰমাণ কৰিব লাগে। যদি সঁচাকে প্ৰমাণ কৰিব পাৰে কালি ফোন কৰিছিলো বুলি, পৰহি ফোন কৰিছিলো বুলি, তাৰ আগদিনা ফোন কৰিছিলো বুলি, তাৰ আগদিনা ফোন কৰিছিলো, বা ৰাতি সদায় 11টা বজাৰ পিছত ফোন কৰো বুলি যদি তেখেতে প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে মই বিধায়কৰ পদ ত্যাগ কৰিম, আৰু যদি তেখেতে এইটো প্ৰমাণ কৰিব নোৱাৰে তেখেতে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব লাগে। এইটো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি প্ৰত্যাহ্বান। কাৰ কিমান দম আছে এতিয়া ওলাব, কাৰ কিমান সাহস আছে এতিয়া ওলাব। যদি দম আছে ভাই হিমন্ত, এতিয়া আপুনি মোৰ লগত এইটো প্ৰত্যাহ্বান গ্ৰহণ কৰক। চেলেঞ্জ কৰিছো মই মুখ্যমন্ত্ৰী মহোদয়, আপুনি চেলেঞ্জ গ্ৰহণ কৰক। আপুনিতো কয় যে আপুনি বৰ দমদাৰ মানুহ, আপুনি অসমৰ হিৰো, আপুনি অসমৰ গুণ্ডা, আপুনি অসমৰ একদম বছ। আপোনাক মই চেলেঞ্জ কৰিছো, আপোনাক মই চেলেঞ্জ কৰিছো। বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছে যে যদি হিমন্ত বিশ্ব শৰ্মাই সদায় তেওঁক ৰাতি 11টা বজাত অখিল গগৈ ফোন কৰা বুলি প্ৰমাণ কৰিব পাৰে, যোৱাকালি, পৰহি, তাৰ আগদিনা আৰু তাৰ আগদিনা সদায় যদি মই ফোন কৰা বুলি প্ৰমাণ কৰিব পাৰে, মই বিধায়কৰ পদ ত্যাগ কৰিম, আৰু যদি নোৱাৰে তেখেতে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে। পাৰিবনে নকওক? চেলেঞ্জ। তেখেতে কৈছিলে যে শিৱজনৰ সন্মুখত মিছা কথা নকয়, কিন্তু শিৱজনৰ সন্মুখতে তেওঁ গোকাত মিছা কথা কৈ গ'ল। কিয় মিছা কথা কৈ গ'ল? ভয় কৰিছে। শিৱসাগৰত তাৰমানে গৌৰৱ গগৈ জিকিব, গৌৰৱ গগৈ জিকিবৰ কাৰণে হিমন্ত বিশ্বৰ সময়ৰ মূৰটো গৰম হৈছে, তেওঁ পগলাৰ নিচিনা হৈছে, তেওঁ শুব পৰা নাই, তেওঁ মাথাটো গৰম হৈ গৈছে, নহয় জানো? সেইকাৰণে মোক এনেকুৱা বদনাম কৰিবৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ চেলেপৰ কথা কৈছে। মই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো, মুখ্যমন্ত্ৰী যদি দম আছে তেখেতে কল ৰেকৰ্ড উলিয়াই তেখেতে মই সদায় ফোন কৰাৰ প্ৰমাণ দিয়ক। মই অসমৰ ৰাইজক ক'ব খুজিছো যে মুখ্যমন্ত্ৰী হোৱাৰ পাছত আৰু মই বিধায়ক হোৱাৰ পাছত এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মালৈ 10-12 বাৰ মান ফোন কৰিছো। এতিয়ালৈকে টোটেল গোটেই 3 বছৰীয়া কাৰ্যকালত মই 10ৰ পৰা 12 বাৰ মান ফোন কৰিছো, আৰু হিমন্ত বিশ্ব শৰ্মাই মোলৈ এতিয়ালৈকে কি জানে 6 বা 7 বাৰ মান ফোন কৰিছে। মোৰ মোবাইলত যদি ৰাতি 11টা বজাৰ পিছত সদায় যদি কাৰোবাৰ এটা ফোন আহে, সেইটো অখিল গগৈ ফোন আহে। ফোন চাই ফোন বাল ফোন নহয়, নকিয়া ফোন এটা লৈছো, মোক দৰকাৰ। মই গম নোপোৱাকে গৈ থাকে, সেইকাৰণে ফোনটো কেলা মোৰ আৱশ্যক। হয় নেকি? কিছুমানে গৈ মোক নাপাই ঘূৰি ঘূৰি গৈছে মোৰ কাৰণে কষ্ট কৰি, সেইকাৰণে কেলা এইডাল লৈ লৈছো মই। যোন যাব মোলৈ ফোন কৰিব, প্ৰত্যেককৈ মই নম্বৰ দি দিছো, হয় আৰু ফোন নকৰাকৈ যাব, দাঁত ঠেলাই ঘূৰি গুচি আহিব, হয়। লগ নাপাব মোক। একেৰি বিধায়ক খেলিবলৈ গ'লে কেলা টকা ঢালিব লাগিব। আপোনাকতো চবেই চিনি পায়। চিনি পালে কি ঘটিটো হ'ব? চিনাকিটো কেলে বিধায়কটো হ'বনে? কোনটো বিধায়কৰ টকা নথলে কেলে বিধায়ক বা MLA হৈছো? বিধায়কবিলাক কি টকা ঢালে নেকি? টকা ঢালিবতো। হয় নেকি? হে এনেই হ'ব কেলা বিধায়কডাল কোনোবাই মুখলৈ চাই কেলে ঈদ বহুৱাই দিব। টকা নাঢালিলে, ৰাইজক খানা নোখোৱালে, ৰাইজক পালিনেতা নাৰাখিলে, জোৱান গুণ্ডামী নাৰাখিলে, গাঁৱত সোমাবলৈ ধন দি মানুহ নাৰাখিলে, মদ খাবলৈ নিদিলে, খানা খাবলৈ নিদিলে, কেলে এইটো বিধায়ক হ'ব পাৰিব নেকি?
এতিয়া আপোনাক যে আপৰ ফালৰ পৰা টুপিটো দিছিলে, টুপিটো কি কৰিলে? হা? টুপিটো কি কৰিলে? কোনে আম আদমি পাৰ্টিয়ে টুপিটো দিছে। বাদ দিয়া সেইবোৰ আমাৰ ভাল আদমি মোক সুধি নাথাকিবা কেলা। মোৰ ইচ্ছাৰ কথা, মই যোন পাৰ্টিত যাম। কাৰোবাৰ কিবা দাবী আছে নেকি তাৰ পৰা? এতিয়া আপুনি আপলৈ গুচি গ'ল নেকি? কি আপলৈ গুচি গ'ল নেকি আপুনি? কোনে কৈছে এইবিলাক? এই নিউজত দি আছিলে, শুনিছিলোঁ। নিউজত হয়। কোনোবা কুকুৰ মাৰংগীয়া কেলা পাখণ্ডই দি আছে চালা চুট মানি পাগল চোদাবোৰ। হয়তো আপুনি সুধিছিলে মোক আম আদমিলৈ গৈছো নে নাই। আপুনি কিহৰ পাৰ্টি, কি পাৰ্টি আপুনি? মই কংগ্ৰেছ। কংগ্ৰেছ অঁ হয় নেকি? এসবাৰ কংগ্ৰেছ কেলা 14 কোটি কংগ্ৰেছ, অল আছাম কংগ্ৰেছ। হয় নেকি? এতিয়া কেলা লেহৰা কৰি বিজেপি এজেপি পাৰ্বি কিবা আম পাৰ্টি কিবা পাৰ্টি কি কাৰণে? কংগ্ৰেছ আদি মূল। কংগ্ৰেছে ভাৰত স্বাধীন কৰিছে, হয় নেকি? কংগ্ৰেছে ব্ৰিটিছক খেদি অসম শান্তি দিছে, কংগ্ৰেছে গোটেই চলাই আছিলে অল ভাৰতবৰ্ষত। জয় ভাৰত মাতা, জয় আই অসম। হয় নেকি? গম পোৱা তোমালোকে? আকৌ বোলে আপুনি হিমন্তক লগ কৰিব যাম বুলি কৈ আছিলে বোলে। কোনে? আপুনি কোনে কৈছিলে? শুনিছিলোঁ। কোন কুকুৰে কৈছিলে? এইটো কোন কুকুৰ কেলা? এইটো কুকুৰটো ক'ত আছে? বিলাতী কুকুৰটো তাক লৈ আহিবাচোন মোৰ গৈলে। তাৰ মাক আগত কৈছিলে কেলা, বাপেকৰ আগত কৈছিলোঁ চুট পানীবোৰ। হত বাদ দিয়া, বন্ধ কৰা। ৰখিব, ক'ত যায়গৈ আপুনি? এয়া শুনিছোঁ, আৰু আপুনিতো বোলে পুৰা কংগ্ৰেছৰ মানুহ। হা আপুনিতো পুৰা কংগ্ৰেছৰ মানুহ। মই কংগ্ৰেছৰ মানুহ। অঁ, এতিয়া কংগ্ৰেছৰ লিড ল'ব পৰাকৈ গহপুৰত বোলে কোনো মানুহ নাই, আপোনাকে দিব বোলে বিধায়ক। আপুনি হ'বনে? বিধায়ক হা এইটো বহুতে কৈছে, হা বহুতে কৈছে। কেইবাজনো মোৰ সম্পাদিকা। আপুনি ঠিক আছে, বিধায়ক খেলিলে আপুনি কি কাম, প্ৰথমে কি কাম কৰিব? হা প্ৰথমতে মই বিধায়ক উঠি গ'লে এই ক'ত দিব বিধায়ক? দিব, আপোনাক দিব, ক'ত দিব আমাৰ নিচিনা মানুহ? দিব দিব। ৰাজিব, হাঁহিব ৰাইজে। কি কৰিব, প্ৰথমে কি কাম কৰিব? কৈছিলোঁ মই 52 হৈ চন্দনলৈ হাত মেলা কথাটো। অঁ, যদি কেনেকুৱা হ'ব? আপুনি বিধায়ক হয় কি কৰিব কওক? হা বিধায়ক বিধায়ক হৈ পঢ়িলে মই পৰ্যাক শান্তি দিম, পঢ়িলে মালৰ দাম কমাম, হা, মালৰ দাম কমাম, হয় এক নেকি? নম্বৰত জীৱন গুটি চাউলৰ দাম কমাম। হা, 40 টকা 50 টকা কেজি, মই হয়তো 20 টকাত বেচিম। হয় 1 লিটাৰ মিঠাতেল 150 টকা, মই নি পেলাই মটৰতে 150 টকাত নি পেলাই এই বাইদেউহঁতক আপুনি কি সহায় কৰিব? হা? এই বাগানীয়া বাইদেউহঁতক কি সহায় কৰিব? তেওঁলোকক হা কি সহায় কৰিবা? তেওঁলোক হ'ল চাহ বাগিচাৰ মজুত। তেওঁলোক যি শাস্তি পাই আছে, যি যন্ত্ৰণা পাই আছে, তেওঁলোকৰ যন্ত্ৰণা দূৰ কৰিম। মই এটা বাগানীয়া পোৱালি, নাভাবিবা। হয় নেকি? হা আকৌ আপুনি শুনিছোঁ বোলে আপুনি আকৌ বিজেপিত জইন কৰিব। কোনে আপোনাৰ কথা কোনে শুনিছোঁ, কৈছে? শুনিছোঁ। কোনে কৈছে? এই পোকৰ নাইকিয়া মুখ নাইকিয়া বিলাকে খৰচ কৰা, সেইকাৰণে মই কেলা চেলা মাৰি দিম। হয় নেকি? মই কংগ্ৰেছ সেইকাৰণে হেৰি সলাব আছে ইয়াত। বিজেপিলৈ নাযায়? নওঁ। আকৌ বোলে আপুনি আপৰ টুপি পিন্ধি ঘূৰি ফুৰিছিলে মাজতে, হা? আপৰ টুপি, আম আদমি পাৰ্টি টুপি। আম্বানী পাৰ্টি। হয়। এইটো কোনোবাই নি পেলাই কেলে সেই কোনোবাই মানুহে নি পেলাই মোক পাৰ্টিলৈ নিয়াৰ আশাত হয় সেই টুপি আৰু কিতাপখন নি থৈ দিছেগৈ টেবুলত। হয় নেকি? তাকে এদিন এনেই এই মোৰ সাংবাদিক আহোঁতে হয়। এনেই পিন্ধি পেলাই দেখুৱাইছিলোঁ বুলি এইটো চোৱা। আপোনাৰ কথা লৈ পেলাই নিউজ এটা বাজিছিলে, আপুনি বোলে আম আদমিৰ পৰা বোলে কিবা পইচা লৈ পেলাই বোলে আপুনি টুপি পিন্ধিছিলে বোলে। হয় নেকি? হয় আদমানিৰ পৰা পইচা লৈছে। হয়। একেলা কুকুৰকেইটা লৈ আহিবাচোন, মোৰ ঘূৰিলে কেলাহঁতক মই মুতি পেলাই খুৱাই তাত চুবিয়াই থাকিব নোহোৱা নকৰা কেলা। চৰকাৰ যেনেকুৱা পাগল কেলা, পৰ্যাও পাগল। হিমন্ত যদি কয় আপোনাক এদিনৰ কাৰণে আপোনাৰ দেশখন এৰি দিব, আপুনি তেতিয়া দেশখনক কি কৰিব? এদিনৰ কাৰণে যদি একেদিনাই কেলা দেশ চলাব নোৱাৰে। একেদিনাই ঘৰখন বনাই, এইটো কোন মূৰ্খ কেলা? এইটো নেকি? জাৰি মূৰ্খ নে জেধা মূৰ্খ? হয় নেকি? একেদিনাই দেশখন চলাব পাৰে নেকি? অঁ, পাৰে নেকি? নোৱাৰে। হা এখন ঘৰ মই গঢ়িছোঁ, এখন ঘৰ মই পাতিম, একেদিনাই ঘৰখন বনাই পেলাই মাইকী ল'ৰা ছোৱালীলৈ সোমাবগৈ পাৰিম নে? মোক দিন লাগিব। দিন লাগিব। একেদিনাই এদিনৰ কাৰণে হেৰিখন অসমখন এৰি দিয়ে, এদিনৰ কাৰণে এৰিব কেলা। এদিনৰ কাৰণে ঘোঁৰা ঘাঁহ কাটিবলৈ পাগলে কৰিব এইবোৰ কাম কেলা। দিলে 1 বছৰ দিব লাগিব, 1 বছৰ পৰীক্ষা চাব লাগিব। মই তেনেহ'লে আপুনি এতিয়া কংগ্ৰেছতে আছে? মই কংগ্ৰেছতে আছোঁ। বিজেপিত জইন নকৰে? কি বিজেপিত জইন নকৰে? বিজেপি মোৰ কেলা ইচ্ছাৰ কথা। মই আগতে কোৱা নাই জানো তোমালোকক? মই কেলা 10 বাৰ ৰাইজগৰ্ভত জন্ম হোৱা নাই কেলা, এবাৰ জন্ম হৈছোঁ মই। হয় নেকি? মাতৃগৰ্ভত এবাৰ জন্ম হৈছোঁ। মই স্বাৰ্থলোভী নহয়, টকালোভী নহয়। মই য'ত আছোঁ মই তাতেই থাকিম। আপোনাক গছপুলি দিছিলে নাই? হা গছপুলি দিছিলে নাই? বাল ছিঙিবলৈ কেলা,
গছপুলি বা ছিঙিব দিব মোক নালাগে নেকি গছপুলি জমৰ ওচৰলৈ আহি কেলা মৰিবলৈ আহে বাল পুলি দিবলৈ আহিছে ইয়াত হয় নেকি কেলা কাম নাই আৰু চালা অসম ৰখাতলৈ গ'ল কেলা মই ক'লোঁ নহয় অসমীয়াৰকেইটা আৰু বেছি দিন নাই এটা তাল ফাটিছে এতিয়াতো অমিত কলহৰ কাৰণে এতিয়া মাটি দিব লাগিব মাটি দান দিব নিদিয়ে আপুনি কোনে আপুনি মোৰ মাটি দান অঁ মোক ক'লে হাগা হাগা পুৰা মাটি আছে কেলা মই দান দিম ঘৰটোকে দি দিম বুলি কৈছিলে বোলে আপুনি কোনে আপোনাৰ ঘৰটো ঘৰটো কোনে কৈছিলে কোন কুকুৰ কেলা সেইটো তোৰ মাকক আনো হয় শুন মই ঘৰ দিব দিম বুলি কৈছিলোঁ কোন চুৰিৰ ভাই এইটো কেলা এইটো কোন মাৰঙীয়া হয় নেকি মই বেয়াকৈ কম এতিয়া মোৰ ৰাগ উঠি থাকিলে খং উঠিছে নেকি আপোনাৰ উঠিবতো তোমালোকে নোহোৱা অনুপূজা কথাবোৰ সুধি আছা আমি শুনিছোহে ঘৰটো কেলা দি দিয়া কাৰ ঘৰ কোনে দিব হয় হয় কি কাৰণে দিব ঘৰটো নিদিয়ে হয়নে আকৌ পাগল সুদাবোৰ চাওঁ सियाव खालि जौगानायनिल' नङा बेवहाय थानाय बिटिसियाव रायजो जानाय बिभिन्न जाति गोष्ठी मोनफ्रोमबो हारि माहारिफ्रा गाव गावबागाव जातीय समस्याफोर दङ बे समस्याफोरनि समाधाननि लामा जोङो नागिरनांगोन आरो एमपि सासेया नेशनेल लेभेलाव बिनि जि समाधाननि बेबस्था दङ बेखौ दिहुननानै होनाया सासे एमपिनि दायित्व गतिके आं एमपि जाखांनानै बिटिसियाव सान्थि प्रतिष्ठा खालामनाय आरो आगोलनि जि गावसा गावसि समाज बेखौ खौसे खालामफिननाय आरो ओनसोलाव हाग्रामा महिलारि बिपिएफ दोलोनि सासनकालाव 15 बोसोराव जेरैबायदि जौगानायनि हाबाफारि जानायखौ जों नुनो मोन्दोंमोन नाथाय थांनाय 2020 सननिफ्राय जि गोदान सरकार इउपिपिएल सरकार फैनानै गासिबो जौगानायनि हाबाफारिया स्तब्ध जादों दा बेखौ जोङो मावफुंफिननांगौनि हाबाफारि दङ दा बेफोरखौनो आङो एमपि जानानै मावहैगोन जोंनि बर' हारि राव हारिमु जौगानायनि हाबाफारि लानानै आं खामानि मावगोन आरो जोंजों खाथियाव रायजो जाफानाय मोनफ्रोमबो हारि माहारिनि जातीय समस्याफोरनि समाधान नागिरनानै आं खामानि मावगोन